নমস্কাৰ সকলোকে কি খবৰ সকলোৰে ভালে আছে নে সকলো মোৰ খবৰ ভালে আৰু নিশ্চয়টো থাম্বনেলখন দেখি গম পাইছে কিহৰ কাৰণে ভাল হয় আজি হাজবেণ্ড আহিব 5 মাহৰ মূৰত হেতু কাৰণে পুৰা ফুৰ্তি লাগি আছে আৰু সৰুকে তেওঁৰ বাবে কিবা এটা নহয় কিবা এটা কৰিছো আৰু সকলোখিনি ভিডিঅ'ত আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইটো তেওঁ চাগে আমাৰ বিয়াটো 2 বছৰে হ'ল এতিয়া 4 নম্বৰ বাৰ আহিছে তাৰে মই 3বাৰ কৰিবলৈ চেষ্টা কৰিছো এটো বাৰ হতি 3বাৰ হৈছে আৰু এবাৰ কৰিব পৰা নাই তেওঁ আইতাক ঢুকাইছিলে হেবাৰ হতে মই একো কৰা নাছিলো কিবা এটা নহয় কিবা এটা সৰুকে সাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰোৱে কাৰণ তাতটো বহুত কষ্ট কৰি থাকে ন যেতিয়া ঘৰলৈ আহে এনেও মানুহৰ মনটো ফুৰ্তি লাগিয়ে থাকে আৰু ঘৰৰ মানুহে যদি কিবা এটা নহয় কিবা এটা ভাল পোৱা মানুহজনীয়ে কিবা এটা সৰুকে কৰো তেওঁটো আৰু ফুৰ্তি পায় সেইবাবে টেষ্ট কৰিবলৈ চেষ্টা কৰিছো আপোনালোককো দেখাই যাম আৰু এতিয়া মই পুৰা ঘৰ হাৰি মুছা কাম সকলোখিনি হ'ল কৰি মেলি এতিয়া গা পা ধুই ধুপচুপু দিলো দি কৰি এতিয়া খাবলৈ লৈছো ব্ৰেকফাষ্ট তাকে বনাই কৰি আনিছোৱে ৰুমলে তাৰপিছত বুলো খাই ল আৰু খোৱাৰ আগতে বুলো ভিডিঅ'টো ষ্টাৰ্ট কৰিলো আৰু ভিডিঅ'টো শেষলৈকে চাব দেই আৰু এয়া মই ব্ৰেকফাষ্ট এতিয়া কৰি লওঁ খাই কৰি আপোনালোকক লগ পাই আছো দেই আৰু এতিয়া মই ওলাইছো কেক এটা আনিবলৈ আৰু কাৰণ সাৰপ্ৰাইজ দিবলৈ হলেতো কেক এটাৰ প্ৰয়োজন হয় আৰু সেই কাৰণে এতিয়া লগৰ এজনী আনি আছে তাৰ আধা ৰাস্তাত পা মই লৈ আহিমগে এতিয়া যাওঁ আজি পাপাই আকৌ স্কুটিখনো লৈ গ'ল আজি স্কুটিখন নিব নোৱাৰো হেতু কাৰণে মই গাড়ীতে যাম সেই কাৰণে ভিডিঅ' নকৰো আহি পাই ভিডিঅ' কৰিম দেই এতিয়া গৈ আহোঁ এতিয়া মই আহি পালোহি ইমান বেছি গৰম লাগিছে অৱস্থা বেয়া হৈ গৈছেগে ভালকে চুলি তুলি বান্ধি গৈছিলো চুলিখিনি খুলিয়ে গ'লগে তাৰপিছত হেয়া এতিয়া পাইছোহি আৰু লগতে মোৰ এইটো এটা ডাঙৰ পাৰ্চেল আহিছে আৰু এওঁৰ কাৰণে বস্তু দিছিলোঁ হাজবেণ্ডৰ কাৰণে ভাগ্য ভাল আজি আহি পালেহি তাৰপিছত হেয়া এতিয়া মই নুখুল আৰু তাক থৈ দিম আৰু দেখাই আছোঁ কেকটো এইটোৱে কেকটো খুব ধুনীয়াকৈ বনাই দিছে মোৰ লগৰ ছোৱালী মানে ভাল বেষ্ট ফ্ৰেণ্ড আৰু মোৰ তাই ভণ্টিকে বনাই দিছে ধুনীয়াকৈ আৰু লিখি দিছে ৱেলকাম মাই ফেভৰেট পাৰ্চন বুলি এয়া কেকটো মই যেনেকৈ কৈছিলোঁ তেনেকেই মানে বনাই দিছে আৰু সেয়া এতিয়া মই কেকটো ফ্ৰিজত ৰাখি মোৰ বেলেগ কামত মানে ভাত বনোৱা কৰা কামত এতিয়া মই লাগি হাজবেণ্ড আহি এতিয়া পাইছেহি কামবোৰ পালেহি এতিয়া সেইকাৰণে মই চিধা একদম ৰখাই নাই ভাত বনাই দিছোঁ যাওঁতে অলপ চলপ আগবঢ়াই থৈ গৈছিলোঁ সেইকাৰণে এতিয়াও সেয়া বনাইছোঁ আৰু এয়া ভাতটো বহালোঁ তাৰপিছত গাখীৰ গৰম কৰিছোঁ তাৰপিছত এতিয়া কণী বইল কৰিলোঁ কণী বইল কৰি এতিয়া কণীটো ভাজি লওঁ তাৰপিছত মই দালিও বনালোঁ দালিখিনিও বনাই মোৰ হৈ গ'ল বনাই কৰি এতিয়া থৈছোঁ আৰু ভণ্টি এজনে মেছেজ কৰি কৈছিলে যে তাইক চৌকাকেইটা দেখাব লাগে সেইকাৰণে এইকেইটাই আমাৰ চৌকা দেখুৱাই দিলোঁ আজি শহুৰ দেউতাই বনাই আছে তাৰপিছত সেয়া এতিয়া তাতে বনাই কৰিও থাকোঁ এতিয়া সময় নাই কাৰণে এতিয়া ইয়াতে বনাইছোঁ আৰু বনাই লওঁ হা এতিয়া মোৰ সকলোখিনি বনাই হৈ গ'লগে আৰু চিম্পুলে বনাইছোঁ তেওঁ কৈ আছে চিম্পুলে খাম সেইকাৰণে চিম্পুলে বনাইছোঁ আৰু কি বনাইছোঁ দে মানে কণীৰ এটা নতুন ৰেচিপি বনাইছোঁ সেইটো ট্ৰাই কৰিছোঁ আজি কেনেকুৱা হয় নাজানো দেখাই আছোঁ আপোনালোকক আৰু এয়া মোৰ ৰেডি হৈ গ'ল কণী তাৰপিছত এইফালে মই চব্জিও বনালোঁ তাৰপিছত ভাতো হৈ গ'ল দালিও হৈ গ'ল ইফালে আৰু এয়া জোল এইখিনি আজি মই গাখীৰ দি বনাইছোঁ কেনেকুৱা হয় টেষ্টটো আহিলে তেওঁলোকে খালে চবে ক'ব তেতিয়া জনাম এতিয়া বলক মোৰ ৰুমটো দেখাওঁগে মোৰ সকলোখিনি বস্তু এতিয়া ৰেডি হৈ গ'ল তেওঁ মানে আহি পাবলৈ হৈছে আৰু এতিয়া বলক মই ৰুমলৈ যাওঁ আৰু এয়া মই সকলোখিনি ডেক'ৰেশ্যন কৰিলোঁ একেবাৰে মানে সাধাৰণকৈ কৰিছোঁ বেলুন ফুলাই মোৰ অৱস্থা বেয়া হৈ গৈছেগৈ আৰু এইটো হৈছে ধুনীয়া কেকটো আৰু এয়া অকণমানকৈ গিফ্ট চিফ্টো আনিছোঁ পেকিং কৰিছোঁ মই কিন্তু বহুত বেয়া পেকিং কৰিছোঁ সেইটো কাৰণে ওচৰৰ পৰা মানে দেখুওৱা নাই আৰু সেয়া পিছত খুলিলে কি আছে তাৰ ভিতৰত আপোনালোকে দেখিবই গম পাব তাৰপিছত তেওঁ মানে কিছুমান মোক বস্তু আনিব কৈছিলে মই কৈ আছিলোঁ তেওঁক যে অনলাইনত নাই তুমি আহিলে কিনিমগৈ বুলি তাৰপিছত সেয়া এতিয়া মই আনিলোঁ মানে কিন্তু তেওঁক কৈছোঁ নাই অনা তাৰপিছত সেইটো কাৰণে এতিয়া পূৰা হেৰি কৰি থৈ দিছোঁ আনি কৰি পেকিং কৰি থৈ দিছোঁ তেওঁ গম নোপোৱাকৈ তাৰপিছত সেয়া
এতিয়া হেৰি কৰি থাকোঁ আহি পোৱাহি নাই পাবহি এয়া আহি পাই গ'ল মানুহজন এয়া মানুহজন আহি পালে এতিয়া ৰাস্তা পালে আহিলগৈ এয়া কাপোৰ চাপোৰ সলাই কৰি লওক তাৰপিছত লগ পাই আছোঁ আৰু তেওঁ এয়া চকলেট মিঠাই চিঠাইবিলাক আনিছে ইয়াতো আছে মিঠাই গ'ল তাৰপিছত সেয়া গা ধুবলৈ লৈছে মই মোৰ কামটো ৰেডি কৰি থাকিম এতিয়া মই চব ৰেডি কৰি থৈছোঁ তেওঁ গা ধুবলৈ গৈছে এয়া কাপোৰ লৈ যাওঁ দিওঁগৈ দি কৰি আহি দেখাওঁ আপোনালোকক তেওঁ কি ৰিয়েকশ্যন দিয়ে এতিয়া মই ৰেডি কৰি থৈছোঁ অকণো গম পোৱা নাই আৰু সেয়া ৰেডি কৰি মেলি থৈ দিছোঁ আৰু এয়া হাজবেণ্ডে মাংস লৈ আহিলে এতিয়া লগালগ বোলো মাংসখিনি বনাই দিওঁ এনেই মই এইখিনি বনাইছোঁৱে তথাপিও তেওঁ মাংস খায়ে সেইকাৰণে এতিয়া লগতে বনাই দিছোঁ মছলাখিনি দিছোঁ আৰু মাংসখিনি এতিয়া অলপ ভাজি সানি লৈছোঁ তাৰপিছত এতিয়া মাংসখিনি দি দিওঁ আহিছে এতিয়া কি বা প্ৰতি বছৰে ন তুই যে মোক দি দিয়া ছাৰপ্ৰাইজ একেবাৰে মই তোমাক দিছোঁ আৰু কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে দেই কেকটো চোৱাগে কেকটো চোৱাগে ভাল লাগিছেনে বহুত ধুনীয়া লাগিছে লাভ এংগল চুলি তুলি অৱস্থা নাইকিয়া হৈ আহিছে ইমান দিনৰ মূৰত নিদিবা তাৰপিছত সেয়া এতিয়া অৱস্থা নাইকিয়া হৈছে এতিয়া আমি কেকটো চাবা আগত তুমি কি গিফ্ট আছে তাৰপিছত এতিয়া কেকটো কাটিম তাৰপিছত মাংস তাত বহাই থৈ আহিছোঁ চ' এতিয়া কেকটো কাটি লওঁ তাৰপিছত কেকটো কাটি মেলি তাৰপিছত ভাত খামগৈ আৰু এতিয়া ধুনীয়াকৈ কেকটো কাটিম মাহঁতক মই মাতিছোঁ এতিয়া ধুনীয়াকৈ থেংক ইউ ছ' মাছ ইমান ধুনীয়া গিফ্টটো তুমি বহুত কষ্ট কৰি এইখিনি এৰেঞ্জমেণ্ট কৰিছা ভাল লাগিছে ধুনীয়া কেকটো ক'ৰ পৰা আনিছোঁ না কাপা এই দীপশিখাহঁতৰ তাৰপৰা গৈ লৈ আনিছোঁ একদম অৱস্থা বেয়া হৈ গৈছে মোৰ ৰ'ব এতিয়া আমি কেকটো কাটি লওঁ ৱেলকাম বেক এইটো কেক হৈছে এনিভাৰ্চাৰী আমাৰ বাৰ্থডে চব মিলি পেলাই কেক কেনেকৈ আমি সদায় কাটোৱে মই প্ৰতিবাৰে যেতিয়াই আহোঁ মই ছুটী তেতিয়া এনেকৈ কেক কটা হয় আৰু লগতে গিফ্ট দেখিছে থেংক ইউ ছ' মাছ আৰু সেয়া এতিয়া কাটা ফাৰ্ষ্ট নিজে এপিচ খাই লোৱা ভালনে মজা দিয়া গৰম যে একদম হেৰি হৈ গৈছে এতিয়া আহিলোঁ মই মাংসখিনি চাবলৈ মাংসখিনি যিহেতু বহাই থৈ গৈছিলোঁ আৰু এয়া দেখাইছোঁ মোৰ লোকেল মুৰ্গী ৰেডি হৈ গ'ল বেছি মছলাও দিয়া নাই বেছি কালাৰো দিয়া নাই ধুনীয়াকৈ এতিয়া মোৰ সিজি কৰি হৈ গ'ল মাংস এতিয়া সকলোকে ভাতো দিম দেৰিও হৈছে আৰু গিফ্টকেইটা তেওঁ খোলাই নাই খুলিবহে কাৰণ তেতিয়া মই ভিডিঅ' কৰিম এতিয়া কৈছোঁ অলপ টাইম ৰখা কেকটো কাটি ল'লোঁ তাৰপিছত এতিয়া বোলো ভাতটো খাই লওঁ তাৰপিছত গিফ্ট খুলিব আপোনালোকক দেখাম এয়া আজিৰ ভাত আৰু এনেকৈ ধুনীয়াকৈ অকণ সজাই কৰি দিছোঁ মানুহজনক আৰু সকলোকে এয়া খাবলৈ দিছোঁ পাপাখন আহিব এতিয়া দি কৰি লৈছোঁ এতিয়া খাম আৰু চবেই একেলগে ভাত আমি ভাত পানী খাই বৈ আজৰি হ'লোঁ আজৰি হৈ মই গা চা ধুই ল'লোঁ এতিয়া কাপোৰটো অকণ চেঞ্জ কৰি লৈছে নহ'লে গৰমত এতিয়া অৱস্থা বেয়া হৈ গৈছিলে তাৰপিছত সেয়া হাজবেণ্ডো এতিয়া বহি আছে আৰু অথনি গিফ্টৰ পেকিং খোলা নগ'ল আৰু গিফ্টৰ পেকিং মই কৰিছিলোঁ ইমান ভাল নহ'লে তথাপিও কৰিছোঁ আৰু চাবা আৰু তাৰপিছত এতিয়া সেইকাৰণে আমি ভাবিছোঁ যে ভিডিঅ'টো কৰোঁ আৰু গিফ্টত কি কি আছে তেওঁ খোলক আৰু চাব আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'টো এতিয়া খোলা ফাৰ্ষ্ট কি আছে চোৱা আকৌ কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে আনএক্সপেক্টেড গাইস এইটো চাওক উল্টা দেখিছে এতিয়া মই ভালকৈ পিছত ভিডিঅ' ফটোখন আমি হেৰি কৰি দিম আৰু এইখন মই বনাবলৈ দিছিলোঁ আমাৰ ঘৰৰ ওচৰৰে ছোৱালী এজনী ভণ্টি এজনী মোক তাই এনেকৈ মোক ধুনীয়াকৈ বনাই দিছিলে আমাৰ ফটো দিয়ে আপোনালোকক মই পিছত ফটো মাৰি দেখাম তাইৰ নাম নিকিতা হয় আৰু যদি আপোনালোকক লাগে জনাব মানে মোক কমেণ্ট কৰিব মই তাইক মানে লিংকটো দি দিম তাৰপিছত এইটো ফাৰ্ষ্ট গিফ্ট বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে
তো সেকেন্ডটো খুলো গাইস সেকেন্ডটো খুলো হিৰে পেকিং ইমান ডাঙৰ পেকিং বা এইটো হৈছে মোৰ সবতছে ফেভৰেট পাৰফিউম দা মেন কোম্পানীৰ হয় ব্লেক বহুত ভাল পাওঁ মই আগৰ পৰাই কৈ আছিলোঁ বাপৰে বহুত ধুনীয়া লাগিছে আৰু বহুত ধুনীয়া মানে গোন্ধটো তাৰপিছত সেইটো কাৰণে এইটো নহয় খপটো খুলিবা এইটো এটা খপ আছে বহুত ধুনীয়া গোন্ধটো বহুত ভাল লাগে তেওঁ মোক আগৰ পৰাই কৈ আছিলে মানে মোক এইটো লাগে তাৰপিছত মই কৈ আছিলোঁ নাই পোৱাই নাই মই বিচাৰি তো সেইবুলিয়ে কৈ আছিলোঁ তাৰপিছত কিন্তু মই বিচাৰি পালোঁ আগতীয়াকৈ মই আনি কৰি থৈ দিছোঁ দামো বহুত লৈছে তাৰপিছত নেক্সটটো চাওক এই বেগী পেকিঙত মাৰি বহুত ভাল পেকিঙত মই বহুত বেয়া ফেনখন অফ কৰি লৈছোঁ বহুত বেছি গৰম লাগে মই খাই কিনা বাপৰে টি-শাৰ্ট বহুত কোমল গাইস কালাৰটো সবচে ভাল লাগিছে কালাৰটো এইটো কালাৰ বহুত ভাল লাগে লাইট কালাৰ হয় এনেকে ডিজাইন আছে বেক সাইডটো এইটো হয় কালাৰটো বহুত ভাল লাগিছে আপোনালোকে কমেন্টত জনাবচোন গাইস কেনেকুৱা লাগিছে কালাৰটো এইটো গাইস ভালকে দেখাই দিওঁ এবাৰ জনাব দেই মোৰ চইচ কেনেকুৱা নেক্সট এইটো কি এইটো টি-শাৰ্ট এইটো কেনেকুৱা বেস্ট বহুত বেছি ভাল মোৰ বহুত বেছি ভাল লাগিলে কালাৰটো আপোনালোকে কেমেৰাত অলপ একে একে পাইছে চাগে কিন্তু গাইস এইটো অলপ লাইট ব্লু আৰু এইটো অলপ গ্ৰীনত এইটো অলপ গ্ৰীন টাইপত হে চাওক আপোনালোকে বহুত ধুনীয়া লাগিছে গাইস দুইটা স্পৰ্টিং মোৰ ফেভাৰিট কালাৰ গিটা বহুত ভাল লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে গম নাপায় কি ক'ত দিছিলে অনলাইন নহয় এইটো চাৰ্টটো এইটো চাৰ্টটো এইটো এটা হোৱাইট কালাৰ শাৰ্ট হাফ শাৰ্ট এইটো প্লেন ভাল লাগিছে নে গাইস হোৱাইট শাৰ্ট অলৱেজ ফেভৰেট মই কৈ থাকোঁ কিন্তু হাফ শাৰ্টে বিচাৰি আছিলোঁ এতিয়া সামাৰ সিজন যিহেতু তো বহুত ধুনীয়া দেই থেংক ইউ ৱেলকাম কিমান আৰু কি আছে এইটো চোৱা এইটো কি 6 নম্বৰ গিফ্ট গাইস হোৱাইট কালাৰ তেওঁ ভাল পায় মানে তাৰপিছত এইটো আগতে কোৱা হৈছিলে মোক কিবা গিফ্ট দিলে জোতা হওক চাৰ্ট হওক হোৱাইটত দিবা প্ৰিণ্ট থকা বা চিম্পুল হোৱাইট তো গাইস কেনেকুৱা লাগিছে জনাব এইযোৰ বহুত ভাল লাগিছে মোৰ বহুত ভাল লাগিলে মানে এইযোৰ সেইকাৰণে মই লৈ ল'লোঁ আৰু তেওঁৰ কাৰণে সেয়া ভাল লাগিছে বহুত ধুনীয়া লাগিছে এইযোৰ তো গাইস মই আউটফিটটো পিন্ধি আপোনালোকক দেখাম দেখালে শৰ্ট ভিডিঅ' পাই যাব নহ'লে লং ভিডিঅ'তে পাই যাব ক'ব আপোনালোকে কেনেকুৱা লাগিছে এইটো আৰু এইটো কম্বিনেশ্যনটো চাওক ইয়াত পেণ্ট আছে জিন্স পেণ্ট আছে মোৰ বহুত তো মিলাই পিন্ধিম গাইছ চাব আপোনালোকে কেনেকুৱা লাগিছে সেইটো কাৰণে পূৰা মই মিলাই পেলাই আনিছোঁ আৰু তাৰপিছত থেংক ইউ ৱেলকাম আৰু এইটো আনিব লাগিব সেইটোতো আমি চাম কিনো আছে একেবাৰে দেখাই পেলাই দিম আৰু আপোনালোকক আৰু ভিডিঅ'টো চাই থাকিব এনেকৈ ভিডিঅ'বিলাক আৰু তুমি কি ক'বা কোৱা মই ক'ম এইখনৰ কথা ইয়াত এইখনত কি লিখা আছে প্ৰথমতে লিখা আছে আই লাভ ইউ ছ' মাছ তুমি মোৰ সকলো মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ টু আৰু তুমিও মোৰ সকলো মই তোমাক বহুত বহুত ভাল পাওঁ ধন্যবাদ আমাৰ দুটা নাম লিখা আছে গাইছ ফটোত পাই যাব থাম্বনেইলত পাই যাব এইটো আমি দিম তাৰপিছত সেইটো কাৰণে কেনেকুৱা লাগিছে জনাব আৰু এনেকৈ ভিডিঅ'বিলাক চাই থাকিব ছাপোৰ্ট কৰিব আমাৰো ভাল লাগিব কাৰণ মানুহে আপোনালোকে যদি ছাপোৰ্ট নকৰে বেয়া লাগে ন আপোনালোকে যদি ছাপোৰ্ট কৰে বহুত বেছি ভাল লাগিব মনটো তাৰপিছত সেয়া এতিয়া এওঁতো অৱস্থাটো দেখিছে গাইছ মোৰ চুলি আৰু ছেভিং মই কৰা নাই কাৰণ মই ফেব্ৰুৱাৰীতে গৈছিলোঁ আৰু ফেব্ৰুৱাৰী কৰিলে সময়ো নাই পোৱা আৰু অলপ ডিউটিৰ কাৰণে তো গাইছ নেক্সট ব্লগত আহি আছে আমি যাম ফুৰিবলৈ ক'বলৈ ওলাই আৰু আমাৰ এনিভাৰ্চাৰী আহি আছে যিহেতু মই এই গিফ্টবিলাকৰ বা কেকটো যে আমি কেক কাটিং কৰিলোঁ মেইন পাৰপজটো হৈছে আমাৰ আমি কেতিয়াও মানে ডিফেন্স মানুহে গম পায়
তো টাইমিংবিলাক বহুত বেয়া যেনেকৈ এনিভাৰ্চাৰী হওক বাৰ্থডে হওক মোৰ বাৰ্থডে তাইৰ বাৰ্থডে এবাৰ দুবাৰ পাইছোঁ কিন্তু সদায় নাপাওঁ তো সেইকাৰণে যেতিয়াই মই আহোঁ ফাৰ্ষ্ট দিন আমাৰ এনেকুৱা চেলিব্ৰেশ্যন এটা হয় এয়া চব মোক গিফ্ট দিছে মই তাইক গিফ্ট দিবলৈ পৰা নাই কাৰণ মই ডাইৰেক্ট ডিউটিৰ পৰা আহি গৈছোঁ এতিয়া যাম হ'ব এতিয়া যাম ওলাই মেলি যাম তেতিয়া গিফ্ট চিফ্ট কিনিম আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো ছাৰপ্ৰাইজ আহি আছে গিফ্টৰ আৰু আপোনালোকে চাই থাকিব তেনেকৈ আৰু আমি বেলেগ কি কৰোঁ আৰু পিছৰখিনিও দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই চাহ একাপ বনাই আনিছোঁ আকৌ কাপোৰ সলালোঁ দেই মানে কি হ'ল অথনি ভালকৈ বোলো অলপ ভিডিঅ'টো বনাবৰ কাৰণে হাজবেণ্ডক কৈ আছিলোঁ ভালকৈ পিন্ধি কৰি লোৱা সেই গা পা ধুই পিন্ধিলোঁ তাৰপিছত নতুন কাপোৰটো গৰমত পিন্ধি থাকিব নোৱাৰি সেইটো কাৰণে বোলো আকৌ কমফৰ্ট ঘৰত যি পিন্ধা সেয়া পিন্ধি ল'লোঁ পিন্ধি কৰি লৈ এতিয়া এয়া চাহ একাপ লৈ আহিছোঁ বহুত দিনৰ মূৰত মই আজি গাখীৰ চাহ খাইছোঁ কাৰণ মাজতে মোৰ একেবাৰে গেছ হৈ অৱস্থা নাই সেইটো কাৰণে এতিয়া চাহ একাপ আনিছোঁ খাই লওঁ আৰু হাজবেণ্ড অলপ ওলাই গৈছে সন্ধিয়া টাইমতে হৈছে এতিয়া তাৰপিছত মই চাহ একাপ বোলো খাই লওঁ হেল্ল' এভৰিৱান তো এতিয়া বাজিলে ৰাতি 9টা ৰাতি সাজ এতিয়া ধুনীয়াকৈ আমি খাই মেলি লওঁ কাৰণ কালি ৰাতি ট্ৰেভেল কৰিছোঁ আজি দিনটো ট্ৰেভেল কৰিছোঁ কালি ৰাতি ইণ্ডিয়া আৰু ইংলেণ্ডৰ মেটছো আছিলে ছেমি ফাইনেল তো ইণ্ডিয়া জিকিলে কোনে কোনে খেল চালা ৰাতি 2টা বজালৈকে আমাক কমেণ্টত জনাই দিবা তো গাইজ সেইকাৰণে টোপনি বহুত ক্ষতি হ'ল এতিয়া ভাত খাই মেলি লওঁ আৰু লগ পাই আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকিব কণ্টিনিউ এতিয়া মই আহিলোঁ ভাত দিবলৈ ভাত চাত বনালোঁ দিনৰে সকলোখিনি আছিলে খালি ভাতটো বনাইছোঁ আৰু দালি অকণ বনালোঁ এয়া মই এতিয়া সকলোকে দিছোঁৱে সকলোৱে এতিয়া খাব এয়া আৰু এতিয়া আহিলোঁ ৰুমলৈ শুবলৈ আৰু এতিয়া শুই যাম ধুনীয়াকৈ আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যদি কোনোবাই কৰা নাই এতিয়ালৈকে বহুতে কৰাই নাই সেইকাৰণে কৈছোঁ সকলোকে ছাবস্ক্ৰাইব কৰি দিব 20Kটো সোনকালে কৰি দিয়ক কাৰণ এতিয়া পূৰা ধামাকা ভিডিঅ' দিম কাৰণ হাজবেণ্ড আহিছে ক'ৰবাত নহয় ক'ৰবাত যোৱা হ'বই আৰু আপোনালোকক ভিডিঅ' সকলোৱে দি থাকিম চাই থাকিব ভিডিঅ'বিলাক সেয়া আজিলৈ বাই বাই গুড নাইট সকলো ভালে থাকক আমিও ভালে আছোঁ